যে কাৰিগাঁৱত মানে ভাইলেন্স হৈ গ'ল, এই ভাইলেন্সত আনফৰ্চুনেটলি দুজন ব্যক্তি মৃত্যুবৰণ কৰিব লগা হ'ল। চিকনা ৰাজা বিস্মিত, আজি তেখেতৰ শ্ৰাদ্ধও আছিলে। তাৰপিছত আমাৰ সুনীল মুৰ্মু বুলি দুইজন ব্যক্তি নিজৰ বহুমূলীয়া জীৱন হেৰুৱাব লগা হ'ল। এইটো বহুত আনফৰ্চুনেট। সমষ্টি আমি UPPL-এ বিটিআৰ অঞ্চলত MLA এছেম্বলিটো আমি ডেলিমিটেশ্যনৰ সময়ত আনিবলৈ সক্ষম হৈছিলো। তো 15টা সমষ্টিতো আমাৰ ফুল স্ট্ৰিং প্ৰিপাৰেশ্যন চলি আছে, কাম কৰি আছে। তাৰ বাহিৰেও আমাৰ বিটিআৰৰ বাহিৰত বহুত কেইখন আসনত আমাৰ প্ৰিপাৰেশ্যন চলি আছে। কেণ্ডিডেট স্ক্ৰিনিং প্ৰচেছ আমাৰ চলি আছে। আজি চৰকাৰত BPF বহিছে, UPPL-এ বহা নাই। তো তেখেতসকলে তেনেকে ব্লেম গেম কৰি কিমান আৰু পলিটিক্স খেলিব বিচাৰিছে। তেখেতসকলে চৰকাৰত আছে, তেখেতসকলৰ all the apparatuses of the government, it is with the BPF. UPPL-ৰ লগত নাই। মেণ্ডেটটো BPF-ক দিছে। আজি যদি UPPL-ৰ দিনত কিবা ভাইলেন্স হ'ল হয়, মানুহ মৃত্যু হ'ল হয়, আমি কি BPF-ক ব্লেম দি পেলাই খাট হাৰিব পাৰো নেকি? ঠাইৰ পৰা মানুহ একগোট হৈ তাতে হাজাৰ হাজাৰ মানুহ আমাৰ চতুৰ্থ তিনিবাৰ্ষিক UPPL অধিৱেশনত অংশগ্ৰহণ কৰিছে। আৰু বাক্সা জিলাৰ সদৰ চহৰ মুছলপুৰত তেখেতসকলে আভ্যৰ্থনা কমিটিয়ে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, মুণ্টু বড়ো ডাঙৰীয়া তেখেতসকলে আৱৰ্তনা সমিতিৰ নেতৃত্ব বহন কৰি ধুনীয়াকৈ যে কনফাৰেন্সটো কৰি দিলে, তাৰ কাৰণে thanks to all the people in Musalpur, in Baksa district and all the workers of UPPL. এতিয়া আমাৰ চতুৰ্থ তিনিবাৰ্ষিক যে অধিৱেশন UPPL তাতে বহুত মানে সিদ্ধান্ত লোৱা হৈছে। তাৰ ভিতৰতে ঘাইকেই আমাৰ 4টা সিদ্ধান্ত আপোনালোকৰ দ্বাৰা দি আমাৰ বড়োলেণ্ডবাসী ৰাইজ আৰু অসমবাসী ৰাইজ সকলোকে জনাবলৈ আজিৰ এই প্ৰেছ বাৰ্তাটো অনুষ্ঠিত কৰা হৈছে। প্ৰথম সিদ্ধান্ত আমাৰ UPPL-ৰ যে কেন্দ্ৰীয় কমিটি আছে, এইটো কাৰ্যকাল 3 বছৰ উকলি গ'ল। UPPL-ৰ সংবিধানৰ মতে 3 বছৰৰ কাৰণে থাকে। তো এইবাৰ নতুন কমিটি গঠন কৰিবলগীয়া আছিলে। গতিকে যি অসম বিধানসভা আমাৰ নিৰ্বাচন আহি আছে, এই আসাম এছেম্বলিৰ ইলেকশ্যনৰ পিছত, বিহুৰ পিছত আমি নতুন কমিটিটো গঠন কৰিম বুলি এটা সিদ্ধান্ত লোৱা হৈছে। 6 মাহৰ কাৰণে কেন্দ্ৰীয় কমিটি UPPL-টো এক্সটেণ্ড কৰা হ'ল। এইটো প্ৰথম ৰেজলিউশ্যন আমি এডপ্ট কৰিছোঁ। কিছুমান সাল সলনি কৰা হৈছে, যেনেকৈ আমাৰ যুৱ শাখা নতুনকৈ পুনৰ্গঠন কৰা হৈছে। ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক সভাপতি বনাই আমাৰ ফুকন লাহাৰী আৰু আমাৰ আগৰ চান্তাল ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ৰিমান চৰেন ডাঙৰীয়াক জেনেৰেল ছেক্ৰেটাৰী লৈ আমি ইউথ কমিটিটো আমি পুনৰ্গঠন কৰিছোঁ। মহিলা শাখাৰ অলপ সাল সলনি কৰা হৈছে। সভানেত্ৰী হিচাপে আমাৰ প্ৰতিভা ব্ৰহ্ম বাইদেউ ডাঙৰীয়াই আছে। জেনেৰেল ছেক্ৰেটাৰী মুৰ্ছিদা বেগম ডাঙৰীয়ানী আছে। লগতে নতুন এজন জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন অনা হৈছে। এইটো আমাৰ মেৰিনা লাহাৰী পটেল বুলি তেখেত আছে। তো আমি এইটো সাল সলনি সৰু এটা মাইনৰ এটা চেঞ্জ তাতে অনা হৈছে। দ্বিতীয় সিদ্ধান্তটো হৈছে আমাৰ গোটেই অসমত যে স্পেচিয়েল ৰিভিজন চলি আছে, স্পেচিয়েল ৰিভিজনত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা আসাম ইলেকশ্যন কমিশ্যনে যে স্পেচিয়েল ৰিভিজন অসমত চলাই আছে, তাত আমি বহুত আভুৱা দেখা পাইছোঁ। ৰাইজৰ বহুত কমপ্লেইন, প্ৰত্যেকটো সমষ্টিত হাজাৰ হাজাৰ ব্যক্তিৰ নামত কমপ্লেইন কৰা হৈছে। বহুত বুথ কমিটিত আমি এনেকুৱা এটা কমপ্লেইন পালোঁ যে এজন ব্যক্তিয়ে জীৱিত ব্যক্তিক মৃত বুলি 100জন 150জন মানুহৰ নামত কমপ্লেইন কৰিছে, একজন মানুহে। আৰু এটা বিশেষ ৰাজনৈতিক দলৰ কৰ্মীবিলাকে এইটো কৰি আছে। আৰু মানুহক হাৰাশাস্তি কৰিবলৈ এই যে স্পেচিয়েল ৰিভিজনৰ এইটো যে আভুৱা থাকি গ'ল, এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। উইদাউট ৰাইট টু ভোট দেয়াৰ ইজ ন' ডেমক্ৰেচি। আৰু ৰাইট টু ভোট ইজ এ ফাণ্ডামেণ্টেল ৰাইট। ভোট দিব পৰাটো এটা মৌলিক অধিকাৰ হয়। আমি 200 বছৰ ব্ৰিটিছৰ শাসনত থাকি আমাৰ পূৰ্বপুৰুষে বহুত কষ্ট কৰি স্বাধীনতা আনি আমাক ছাকচেছফুল এটা গণতন্ত্ৰ বনোৱাত আমাক গিফ্ট হিচাপে দি গৈছে।
আজিৰ নৱপ্ৰজন্মই আমি যদি এজন ভোটাৰে আনজন ভোটাৰৰ এগেইনষ্টত ষড়যন্ত্ৰমূলকভাৱে হাৰাশাস্তি কৰিবলৈ ভুৱা কমপ্লেইন দি ভোট অধিকাৰ কৰ্তন কৰিব বিচাৰে, সেইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। তো এইটো আপোনাৰ আমাৰ সকলোৰে দায়িত্ব আছে। আমি যিসকলৰ নামত ভুৱা কমপ্লেইন এতিয়া হৈ আছে স্পেচিয়েল ৰিভিজনত, বিশেষকৈ মই আপোনালোকক এক্সাম্পল হিচাপে মোৰ ফেচবুক পেজতো মই লিখিছো, আমাৰ গোসাইগাঁও সাব ডিভিজনৰ ভাওৰাগুৰি অঞ্চলৰ মান্দাৰপাৰা বুলি এটা আছে, 46 নং এটা বুথ চেণ্টাৰ আছে পৰ্বতজোৰা LACৰ আণ্ডাৰত, 5 নং পৰ্বতজোৰা LACৰ আণ্ডাৰত। তাতে দুইজন ব্যক্তিয়ে 146 মানুহৰ এগেইনষ্টত কমপ্লেইন কৰিছে তেখেতসকলে মৃত বুলি। কিন্তু আউট অফ 146 মানুহে জীৱিত। আৰু যোন মানুহে কমপ্লেইন কৰিছে, নামটো নলওঁ মই, তেখেতসকলে নিজে স্বীকাৰ কৰিছে আমি নাজানো, আমি কমপ্লেইন দিয়া নাই, আমাৰ ব্লেংক সিগনেচাৰ লৈ পেলাই এই কমপ্লেইনটো কৰা হৈছে বুলি তেখেতসকলে স্বীকাৰ কৰিছে আৰু এফিডেভিটত লিখি দিছে। তো তেনেকুৱা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি তেনেকুৱা বহুত উদাহৰণ পালো। সেইটো অসমৰ ভৱিষ্যতৰ কাৰণে ভাল নহয়, ভাৰতৰ ভৱিষ্যতৰ কাৰণে ভাল নহয়। এতিয়া গণতন্ত্ৰৰ যে মৌলিক অধিকাৰ, এইটো হ'ল ৰাইট টু ভোট। ইয়াৰ ওপৰত যদি আক্ৰমণ চলে তেনেহলে আপুনি আমি সকলোৱে থিয় হ'ব লাগিব। গতিকে আমি আমাৰ অধিৱেশনত সিদ্ধান্ত লৈছো যে আমাৰ যিখিনি এইবিলাক মাইল প্ৰেক্টিচেছ হৈ আছে, চিৰিয়াছ এলিগেশ্যনছ আহি আছে, এটেক অন ফাণ্ডামেণ্টেল ৰাইট, অন ডেমক্ৰেটিক ইনষ্টিটিউশ্যন, অন ডেমক্ৰেচি, এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি অনুৰোধ কৰিছো এইবিলাক যাতে ভুল নকৰে, হিষ্ট্ৰিক এটা ব্লাণ্ডাৰ হ'ব, এইটো যাতে নকৰে। এজন নাগৰিকে আনজন নাগৰিকৰ প্ৰতি বৈষম্যমূলক আক্ৰোশমূলক এইবিলাক যদি একশ্যনটো লয় এইটো ভাল নহ'ব। এইকাৰণে খন্তেকীয়া বেনিফিটৰ কাৰণে লং টাৰ্ম বেনিফিটটো আমি হেৰুৱাব নালাগে। আপোনালোকে সকলোৱে জানে যে আমাৰ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ বা সাউথ এছিয়ান কাণ্ট্ৰিজ বিলাকত এতিয়া কোনো সাকসেসফুল ডেমক্ৰেসি হৈ থকা নাই। বাংলাদেশৰ অৱস্থাটো বেয়া, তাতে গণতন্ত্ৰ এতিয়া নাই। পাকিস্তানৰ অৱস্থা বেয়া, সাকসেসফুল ডেমক্ৰেসি নহয়। শ্ৰীলংকাত কি হ'ল আপোনালোকে জানে, নেপালত ৰিসেন্টলি জেনজি মুভমেন্ট হ'ল, ভুটানত এতিয়াও ফুল প্লেজেড ডেমক্ৰেসি হোৱা নাই, মিয়ানমাৰত এতিয়াও কোনো তেনেকুৱা ডেমক্ৰেসি আমি এষ্টাব্লিছ কৰিব পৰা নাই। গতিকে ভাৰতে সাৰাউণ্ডেড বাই ফেইল্ড ডেমক্ৰেসি। তো আমি ইয়াতে যদি সাকসেসফুল এটা ডেমক্ৰেসি হৈ আছো এতিয়া, তো এজ এ ৰল মডেল আমি এইবিলাক মেল প্ৰেক্টিচেছ বিলাক এলাউ কৰিব নালাগে। অতি সোনকালে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দায়িত্ব লৈ পেলাই এই যে ভুলবিলাক হৈছে এইটো শুধৰণি কৰি 10 তাৰিখ ফেব্ৰুৱাৰীত যেহেতু ফাইনেল ইলেক্টৰেল ৰোলটো ওলাব, 10 তাৰিখৰ আগতে এই মিষ্টেক্স বিলাক কাৰেকশ্যন কৰিব লাগে। ইয়াত আমি UPPL প্ৰত্যেকজন কৰ্মীয়ে প্ৰত্যেকটো বুথত প্ৰত্যেকটো আমাৰ সমষ্টিত আমি সহায় কৰিবলৈ ওলাই যাম। আৰু তেনেকৈ যদি এজন ব্যক্তিৰ এগেইনষ্টত তেনেকুৱা কৰা হয় তাৰ বিৰুদ্ধে আমি থিয় হ'ম। এইটো আমাৰ সিদ্ধান্ত। 3 নম্বৰ সিদ্ধান্তটো হ'ল আমাৰ আপোনালোকে সকলোৱে কষ্ট পালে ৰিসেন্টলি 19 তাৰিখ আমাৰ জানুৱাৰীত যে কাৰিগাঁৱত মানে ভাইলেন্স হৈ গ'ল, এই ভাইলেন্সত আনফৰ্চুনেটলি দুজন ব্যক্তি মৃত্যুবৰণ কৰিব লগা হ'ল। চিকনা ৰাজা বিস্মিত, আজি তেখেতৰ শ্ৰাদ্ধও আছিলে। তাৰপিছত আমাৰ সুনীল মুৰ্মু বুলি দুইজন ব্যক্তি নিজৰ বহুমূলীয়া জীৱন হেৰুৱাব লগা হ'ল। এইটো বহুত আনফৰ্চুনেট। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সহায়ত, অসম চৰকাৰৰ সহায়ত 2020 চনৰ পৰা 2025 চনলৈকে যে চৰকাৰ চলিল, ইয়াতে আমি শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছিলো। 40-50 বছৰ হিংসাৰ দাবানল চলাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুত কষ্ট কৰি আমি বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰিছিলো। কিন্তু আমি কি দেখিলো, এতিয়া চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে ক'তবা কোকৰাঝাৰত মাওইছে বম ফুটালে, তাৰপিছত মাওইছক গুলিয়াই মাৰিলে, তাৰপিছত সিদিনাখন দেখা পালে যে টাউনত কোনোবা ডিসেবল মানুহক বা মেণ্টেলি ৰিটাৰ্ডেড মহিলাক ধৰ্ষণ কৰাৰ পিছত মছজিদ আক্ৰমণ কৰা হ'ল, ভাৰতীয় ন্যায় সংহিতাৰ 163 ইম্প'জ কৰিব লগা হ'ল। তাৰপিছত এনেকুৱা কমিউনেল টেনচন আমাৰ কোকৰাঝাৰ টাউনৰ মাজতে হৈ গ'ল। এতিয়া কাৰিগাঁৱত আমাৰ বড়ো আৰু সান্থালৰ মাজত যিটো ভাল কথা নহয়।
বড় ৰাজনীতি হৈ আমি দুবাৰ এমপি হেৰুৱাব লগা হৈছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ইউপিপিএল চৰকাৰ চলিছিল বড়ো অবড়ো ৰাজনীতিও আমি শেষ কৰি দিছিলো ইভেন অবড়ো ৰাজনীতি কৰা নেতৃবৃন্দক আমি চৰকাৰত আনি আমি তেখেতসকলক ইনক্লুসিভ এটা পলিটিক্স খেলি তেখেতসকলক স্পেচ দি অবড়ো ৰাজনীতিটো আমি শেষ কৰি দিছিলো আৰু 2024 চনৰ যে এমপি ইলেকশ্যন বড়ো অবড়ো আমি সকলোৱে মিলি পেলাই ভাল এজন এমপি আমি নিৰ্বাচিত কৰিবলৈ সক্ষম হৈছিলো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে আমি অবড়ো আৰু বড়ো যোনটো সংঘাত এইটো শেষ কৰি পেলাই ইনক্লুসিভ এটা পলিটিক্স খেলিবলৈ সক্ষম হৈছিলো তো ইনক্লুসিভ এটা পলিটিক্স পজিটিভ এটা পলিটিক্স কনস্ট্ৰাকটিভ এটা পলিটিক্স খেলিবলৈ আমি আমাৰ কনফাৰেন্সত আমি সিদ্ধান্ত লৈছো 4 নম্বৰত আমি যেহেতু নিৰ্বাচন আহি আছে ইউপিপিএল হিচাপে আমি সকলো যে আমাৰ সিট আছে উইথ ফুল মাইট উইথ ফুল ক্যাপাসিটি ফুল স্ট্রেংথ আমি বিটিসিৰ ভিতৰে বাহিৰে ইলেকশন খেলিবলৈ আমি সিদ্ধান্ত লৈছো আৰু অন এলায়েন্স মেটাৰ এটা এম্পাৱাৰ্ড কমিটি আমি গঠন কৰি দিছো এম্পাৱাৰ্ড কমিটিয়ে আমি এলায়েন্স কৰিম নকৰিম কাৰ লগত এলায়েন্স কৰিম কাৰ লগত লোক লাগে আমি ইলেকশনটো খেলিম এইটো আমি আমাক ৰিকমেন্ডেশন দিবলৈ সিদ্ধান্ত দিবলৈ অতি সোনকালে নেক্সট মানে 10-15 ডেজৰ ভিতৰত তেখেতসকলে আমাক যাতে সাজেশন এটা দিয়ে ৰিকমেন্ডেশন দিয়ে সকলো পাৰ্টি বিলাকৰ লগত আলোচনা বিলোচনা কৰি আমাক ইয়াতে যাতে মাৰ্গদৰ্শন কৰে আমাক যাতে সিদ্ধান্ত ল'ব পৰা এটা পৰ্যায়ত উপনীত হোৱাৰ কাৰণে তেখেতসকলে ৰিকমেন্ডেশন দিব পাৰে তাৰ কাৰণে এটা এম্পাৱাৰ্ড কমিটি আমি গঠন কৰি দিছো এই এম্পাৱাৰ্ড কমিটিত আমাৰ অসমৰ কেবিনেট মন্ত্ৰী আৰু ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউগৰা ব্ৰহ্ম আমাৰ অনাৰেবল এমপি ৰাজ্যসভা আৰু ওয়ার্কিং প্রেসিডেন্ট রণগৰণ আজাৰী আৰু আমাৰ বিটিসিত বিৰোধী দলপতি শ্ৰী খাম্পা বৰগয়াৰী লোকসভা সাংসদ জয়ন্ত বসুমতাৰী আমাৰ বিটিসি এসেম্বলিত ইউপিপিএলৰ চিফ হুইপ উইলসন হাজদা ডাঙৰীয়া আৰু আমাৰ ফৰ্মাৰ বিটিসিএল স্পিকাৰ কাতিৰাম বড়ো ডাঙৰীয়াক মানে এই এম্পাৱাৰ্ড কমিটিৰ মেম্বাৰ হিচাপে আমি গঠন কৰি পেলাই সকলো দল মানে সকলো ৰাজনৈতিক দল বিলাকৰ লগত আলোচনা বিলোচনা কৰি এলায়েন্স মেটাৰত আমাৰ ইউপিপিএল দলক সাজেশন আৰু ৰিকমেন্ডেশন দিবলৈ এটা এম্পাৱাৰ্ড কমিটি গঠন কৰি দিছো তো ঘাইকে এই চাৰিটা আমাৰ ৰেজলিউশন মানে পাব্লিক কনজাম্পশনৰ কাৰণে আপোনালোকৰ জৰিয়তে পাব্লিক কনজাম্পশনৰ কাৰণে আজি প্ৰেছ বাৰ্তাৰ জৰিয়তে জনোৱা হ'ল আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰে আমাৰ যেহেতু আমি 5 বছৰ সরকার চলালো আমার 15টা সমষ্টি যে 15টা সমষ্টিটো আমি আমার টেনিয়ৰত যে ডিলিমিটেশন হৈছিল এই ডিলিমিটেশনৰ সময়ত আমি বিটিআৰত 15টা সমষ্টিটো বনাই আনিবলৈ সক্ষম হৈছিল ইউপিপিএল আমাৰ ইয়াতে 11টা আছিল পাৰ্সিয়াল কিবা কিবি আছিল ফুল প্লেজেড 15টা সমষ্টি আমি ইউপিপিএল বিটিআৰ অঞ্চলত এমএলএ এসেম্বলিটো আমি ডিলিমিটেশনৰ সময়ত আনিবলৈ সক্ষম হৈছিল তো 15টা সমষ্টিটো আমাৰ ফুল স্ট্রিং প্ৰিপাৰেচন চলি আছে কাম কৰি আছে তাৰ বাহিৰেও আমাৰ বিটিআৰৰ বাহিৰত বহুত কেইখন আসনত আমাৰ প্ৰিপাৰেচন চলি আছে ক্যান্ডিডেট স্ক্ৰিনিং প্ৰসেস আমাৰ চলি আছে আৰু আমি যেটো ৰাজনৈতিক দল আৰু আঞ্চলিক ৰাজনৈতিক দল আৰু এটো আমাৰ মৌলিক অধিকাৰ হয় আমাৰ 126টা সমষ্টি আছে অসমত তো 126টা সমষ্টিত আমাৰ যত আমি কন্টেস্ট কৰিব ইচ্ছা তাতে আমি কন্টেস্ট কৰিব পাৰিম এজন টুডে এক্সাক্ট নাম্বাৰ আপোনালোকক মই ক'ব নোৱাৰিম কিন্তু আমাৰ প্ৰিপাৰেচন বিটিআৰ বাহিৰৰ এসেম্বলি কনস্টিটিউট বিলাকৰটো চলি আছে চাওক আমাৰ এনডিএৰ লগত এলায়েন্স 2020 চনৰ পৰা 2025 চনলৈকে বিটিআৰত আছিল আপোনালোকে দেখা পালে যে বিটিআৰৰ নিৰ্বাচনটো আমি বিজেপি আৰু ইউপিপিএল বেলেগ বেলেগকে খেলিছো যেহেতু কমিটমেন্টটো আমাৰ 2020 চনৰ পৰা 2025 চনলৈকে আছিল এতিয়া 2021 চনত আমাৰ অসম সরকার গঠন কৰাত ইউপিপিএল অংশগ্ৰহণ কৰিছিল এনডিএ হিচাপে তো এই কমিটমেন্টটো আমাৰ 2026 চনৰ নিৰ্বাচনলৈকে আছে এতিয়া বিয়ন্ড 2026 যদি কিবা এৰেঞ্জমেন্ট কৰিব লাগে হেতু আলোচনা বিলোচনা কৰাৰ মাজত হে হ'ব এজন টুডে আমাৰ তেনেকুৱা একো আলোচনা বিলোচনা হোৱা নাই অফিচিয়াল আমাৰ একো আলোচনা বিলোচনা হোৱা নাই আৰু তেনেকুৱা আমাৰ কোনো ডিসিশন হোৱা নাই গতিকে আমি এনডিএ থাকিম না থাকিম মানে এইটো যেহেতু এতিয়াও সময় আছে আমাৰ কমিটমেন্ট টু টিল দি ইলেকশন
2021 চনৰ পৰা 2026 চনৰ ইলেকশ্যনলৈকে আমি কমিটমেন্ট দিছিলো সেই কমিটমেন্টটো আমাৰ থাকিব তাৰ পিছত কি হ'ব সেইটো আমি আজি ক'ব নোৱাৰো মই আপোনাক কৈছো অলৰেডি এম্পাৱাৰ্ড কমিটি গঠন কৰি দিয়া হৈছে as per the recommendations of the empowered committee we will take the decisions দাদা চাওক অলপ মানে ৰাজনীতি কৰিলেও ইমান পাতল ৰাজনীতি কৰাটো ঠিক নহয় আজি ৰাজনীতি কৰা মানে কি সমাজ আৰু দেশৰ নেতৃত্ব বহন কৰা দেশ সেৱা কৰা সমাজ সেৱা কৰা আজি চৰকাৰত বিপিএফ বহিছে ইউপিপিএল বহা নাই তো তেখেতসকলে তেনেকে ব্লেম গেম কৰি কিমান আৰু পলিটিক্স খেলিব বিচাৰিছে তেখেতসকলে চৰকাৰত আছে তেখেতসকলৰ all the apparatuses of the government it is with the BPF UPPL লগত নাই mandate to BPF দিছে আজি যদি UPPL দিনত কিবা ভাইলেন্স হল হয় মানুহ মৃত্যু হল হয় আমি কি BPF ব্লেম দি পেলাই খাট হাৰিব পাৰো নেকি সেইটো নোৱাৰে এইটো BPF UPPL নহয় পিটিচিত এসআৰ নহয় যদি যোৱাকালিও হিয়াৰিং চলি আছে আজিও সাকে হিয়াৰিং হৈছে হাজাৰ হাজাৰ মানুহ হিয়াৰিংত যাব লগা হৈছে তো তেনেকৈ যদি একদম পাতল কথা যদি তেখেতে কয় যে ইচ্ছা কৰিলে এসআৰ বন্ধ কৰি দিব ইচ্ছা নকৰিলে মানে স্পেশাল ৰিভিজন কন্টিনিউ কৰিব এইটো বহুত ইৰেসপন্সিবল হয় তেখেতে হিদিনাখন 29 তাৰিখত ক'লে যে এসআৰ নহব বুলি 30 তাৰিখত আকৌ হিয়াৰিং চলি আছে এইটো কেনে কথা তো হিয়াৰিংটো বন্ধ কৰাই দিয়ক আমিতো ভাল পাম এসআৰ যদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া বন্ধ কৰিব পাৰে বা বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাব পাৰে তেনেহলে আমি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কংগ্ৰেচুলেট জনাম আমি ধন্যবাদ জনাম আমি ভাল পাম কিন্তু এসআৰৰ নামত এটা সেকশনৰ সোসাইটিৰ এটা সেকশনে যে ইমান কষ্ট পাই আছে ইমান ঠাণ্ডাত গৰীব দুখীয়া মানুহবিলাক নিজৰ পইচা খৰচ কৰি হিয়াৰিংত যাব লগা হৈ আছে তেখেতসকলৰ নামত কমপ্লেইন চলিছে তেখেতসকলে মানে তেখেতসকলৰ নিদ্ৰা হৰণ কৰিছে শুব নোৱাৰে ৰাতি নাম কীৰ্তন হ'ব নেকি ভোট দিব নোৱাৰিম নেকি জীৱিত ব্যক্তিক মৃত বুলি ঘোষণা কৰিব নেকি বহুত তেনেকুৱা ৰাইজৰ মাজত মানে প্ৰশ্ন আছে ইয়াৰ মাজত হঠাৎকৈ ওলাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ইমান সিনিয়ৰ পলিটিশিয়ান আৰু তেখেতে ইমান ৰেসপন্সিবল পজিশনত বিটিআৰৰ সিএমৰ পজিশনত বহি ইমান পাতল এটা ষ্টেটমেন্ট দিব পাৰে মই এসআৰ বন্ধ কৰাই দিলো কিন্তু এসআৰটো বন্ধ হোৱা নাই আপোনালোকে দেখা পালে আপোনালোকৰ সংবাদ মাধ্যমত আমি দেখা পালো যোৱাকালিও যে মানুহ হিয়াৰিংত গৈ আছে সব জায়গাত গতিকে তেখেতে তেনেকুৱা মিছা কথা মানে ভুৱা প্ৰচাৰ কৰি পেলাই ৰাইজৰ মানে সমৰ্থন যদি বুটলিব খুজিছে সেইটো বহুত মানে নিন্দাজনক আৰু সেইটো আমি নিন্দা কৰিছো